হেল্ল' এভৰিৱান, আজি আমি ওলাইছোঁ শিৱসাগৰৰ শিৱ মন্দিৰলৈ বুলি। নাম ডাঙৰ শিলশাকুডাল নেদেখুৱাকৈ নোৱাৰিলোঁ। এইটো ৰাস্তাৰে বহুত দিনৰ মূৰত আহিলোঁ। আহি পালোহি শিৱ মন্দিৰ। ধুনীয়াকৈ চাকি বন্তি জ্বলাই মন্দিৰৰ চাৰিওফালে এপাক ঘূৰিলোঁ। চাৰিওফালে পৰিৱেশটো চাওকচোন, ইমান এটা শান্ত পৰিৱেশ। আমি অলপ সময় মন্দিৰতে কটালোঁ। দুয়োগৰাকী কথা পতাত ব্যস্ত। ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। মন্দিৰৰ পৰা ওলাই ভাবিলোঁ তলাতল আৰু ৰংঘৰতো এপাক সোমাই যাওঁ। আমি আহি পালোঁ তলাতল ঘৰ। আজিকালি ইয়াত অনলাইন টিকেটহে কৰিব পাৰি। ৰংঘৰতো এপাক সোমাই আমি আহিলোঁ উইংছ অফ হাজৰিকা চাবলৈ। চাওকচোন ওচৰৰ পৰা ইমান ডাঙৰ। অলপ সময় আমি তাতে ৰ'লোঁ। শিৱসাগৰবাসীৰ কাৰণে আচলতে এইটো এটা সৌভাগ্যৰ কথা। আজিৰ দিনটো আমি এনেদৰেই কটালোঁ। এদিন উৰাজাহাজত ময়ো উঠিম বুলি মনতে আশা লৈ আমি ঘৰলৈ বুলি উভতিলোঁ। ৰ'ব, এয়া কিন্তু পাহাৰ নহয় দেই, ৰাস্তাৰ কিনাৰৰ বালি মাটিহে।